পঢ়িব মন নাযায় নিজৰ নামটো দি টেবুলত যি হ'ব বিচাৰিছা লিখি থৈ দিবা মই কৈছো তোমালোকৰ সব মন গুচি যাব পঢ়িবলৈ বা নপঢ়িবলৈ তৃতীয়তে আৰু এটা ডাঙৰ আমাৰ বেমাৰ আছে কি কি আৰামত লাগে আৰামত পৃথিৱীত একো নহয় সিদ্ধান্ত তোমালোকৰ প্ৰায় জীৱনৰ 20-22 বছৰ কষ্ট কৰিবা আৰু গোটেই জীৱন সুখত থাকিবা নে 20-22 বছৰ সুখত থাকিবা গোটেই দিন গোটেই জীৱন দুখত থাকিবা ডিসিশনটো কোনে ল'ব তোমালোকে ল'ব অপচন আছে এতিয়া তোমালোকে 7 বজাত উঠিব পাৰা উঠি দৌৰা দৌৰি কি স্কুল আহিবা একো পঢ়া লিখাৰ দৰকাৰ নাই আহি কেনে তোমালোকে স্কুলত এনে টাইম পাছ আৰু ইফাল ইফাল মোবাইলটো আনিব নিদিয়ে চাগে তথাপি বেগৰ ভিতৰত মনে মনে লৈ আহিবা মই বুদ্ধি দিছোঁ জীৱন নষ্ট কৰাৰ বুদ্ধি মোবাইলত মেছেজ কৰিবা যেতিয়া সুবিধা পোৱা তেতিয়া লগে লগে মেছেজ কৰিবা একদম কৰিবা কৰি ঘৰত যাবা ঘৰত যাই আকৌ বেগখন থৈ মোবাইলটো লৈ বিচনাত শুবা শুই আকৌ হামিয়া শিকিতে থাকিবা টেবুলখনৰ সন্মুখত যাবা তাৰপিছত তোমালোকৰ ভোক লাগিব পানী খাব মন লাগিব মহে কামুৰিব বহুত যত কিবা কিবি হ'ব অলপ পিছত শুই থাকিবা জীৱন বৰবাদ হোৱাটো চিয়ৰ কষ্ট কৰিব লাগিব এটা সাধু কওঁ আৰামত পৃথিৱীত একো নাপায় আৰামত পৃথিৱীত একো নাপায় এটা সাধু কওঁ গ্ৰীচ দেশত এবাৰ নিশা 12 বাজিছিল মানে এদিন ঠাণ্ডাৰ দিন এজন মানুহে ষ্ট্ৰীট লাইটৰ তলত অৰ্থাৎ ৰাস্তাত যিটো লাইট থাকে তাৰে তলত কিবা এটা বিচাৰি আছে এজন পুলিচে দেখিলে পুলিচে ক'লে ওৰা কি বিচাৰিছে ক'লে মোৰ ঘৰৰ চাবিপাত হেৰাইছে ইয়াত বিচাৰি আছো তে পুলিচটোৱে ক'লে সব পুলিচ নহয় কোনোবা এটা থাকে আৰু কিবা এটা দিব চাহ পানী খাব মই বিচাৰি দিম ক'লে ঠিক আছে মোক সহায় কৰি দিয়ক বিচাৰিলে চাবিটো গোটেই যিটো ষ্ট্ৰীট লাইটৰ পোহৰত গোটেই জেগাটো 3 ঘণ্টা বিচাৰিলে চাবি বিচাৰি নাপালে পুলিচটো অকণ ভাবিলে ঘটনা কিবা বেলেগ নেকি সুধিলে ওৰা আপোনাৰ চাবিটো ক'ত পৰিছিল আপুনি কওকচোন ইয়াততো আমি 3 ঘণ্টা বিচাৰো ৰাতিপুৱা 3টা বাজিল 12টা বজাৰ পৰা চাবিটোতো ইয়াত নাই ভালকে মনত কৰক ক'ত পৰিছিল চাবিটো সেই ক'লে কি কয় চাবিটো ইয়াতে পৰাই নাই পুলিচে দিলে বাট ইয়াত চাবি পৰা নাই ইয়াত বিচাৰি আছে ক'লে নাই চাবিটো ক'ত পৰিছে বোলে এই আন্ধাৰ যে আছে সেই পাৰ্কৰ যিটো আন্ধাৰ এচুক তাত পৰিছে চাবিটো পুলিচে ক'লে মই আপোনাৰ চাবি পৰিছে তাতে ইয়াত কিয় বিচাৰি আছে আপুনি ইয়াত আৰাম হৈ যায় পোহৰ আছে ইয়াত বিচাৰি আছে অৰ্থাৎ কথা একদম সিম্পল জীৱনৰ সফলতাৰ চাবিপাত বিচাৰিব লাগিলে আৰামত বিচাৰিব নহব সহজত বিচাৰিলে নহব আন্ধাৰত বিচাৰিব লাগিব পোকে কামুৰিব পৰুৱাই কামুৰিব মহে কামুৰিব কষ্ট কৰাৰ পিছতে জীৱনৰ সফলতাৰ চাবি আন্ধাৰত বিচাৰি পাবা আৰামত কেতিয়াও বিচাৰি নোপোৱা এই কথাটো তোমালোকে মনত ৰাখিবা অৰ্থাৎ এই যে মই ক'লো 7 বজাত উঠি স্কুললৈ যায় মোবাইলৰ আমুক তামুক কৰি আহি মোবাইল চাই অলপ সময় কিতাপৰ নামটো লৈ কিতাপক দৰ্শন দি আকৌ যেতিয়া শুই যাব যোৱা তেনেহ'লে জীৱনত সফলতা নাহে সফলতা তেতিয়া আহিব ভোক লাগিছে ভাত নাখাওঁ মই পঢ়ি থাকিম অলপ পিছত খাম ভাত টোপনি লাগিছে মই নুশু আজি মই পঢ়ি থাকিম এইটো মই কমপ্লিট কৰিব লাগিব তাতে আজি বিহুৰ অনুষ্ঠান আমাৰ বহাগ বিহু দুনিয়াৰ অনুষ্ঠান হয় ছোৱালীখিনি নাযায় ল'ৰাখিনি চাবা একেটা গায়ক একেটা গান সদায় বিহু যাব যায় 6টা বজাত ক'ত যাওঁ বিহু যাব যাওঁ কালি ক'ত যাওঁ বিহু যাব যাওঁ বিহু নাচায় যাই কিনে অলপ বৰষুণ দিলে আৰু ভাল পায় পিছফালে বোকাৰ পানী নাচি উৎপাত তাৰমানে আৰামত জীৱন নচলে চেক্ৰিফাইচ কৰিব লাগিব মন যাব বিহু চাব মন যাব ঘৰৰ সন্মুখত সফলতা তেতিয়া হবা কষ্ট কৰা তাক কয় ঘৰৰ সন্মুখত বিহু হৈ আছে আৰু তুমি যদি পঢ়ি আছা তোমাৰ পৰীক্ষা আছে তুমি টেবুলত নিজৰ কিতাপত মগ্ন হৈ আছা হাজাৰ সাউণ্ড বাজি থাকিলে তুমি কাণেৰে শুনা নাই তেতিয়া তুমি সফল হবা প্ৰত্যেকখন বিহুৱে যদি তুমি চাব যোৱা মামাৰ বিয়া 10 দিন আগৰ পৰা তৰণি নাই এই কি পিন্ধিম মামাৰ বিয়া 10 দিন তাতে ফুটি 10 দিন নতুন মামীক চাওঁতে গ'ল ইমান মই কোৱা নাই মামাৰ বিয়া খাব নাযাবা যাবা কিন্তু মই ক'লো চবৰে লিমিটেড থাকে চেক্ৰিফাইচ কৰিবা বোলে নতুন মামীৰ লগত কথা ক'ব মন যাব ডেফিনেটলি যাব এদিন বা 2 দিন বাকী আহি ঘৰত পঢ়া এই যে আমিতো পঢ়াটো আমাৰ পাৰ্ট টাইম আমাৰ বহুতৰে পঢ়াটো কি পাৰ্ট টাইম মানে বাকী সব কাম কৰি হ'লে সময় পালে পঢ়িব গ'লো কেতিয়াবা পঢ়াটো হ'ব লাগে মেইন কাম বাকী পঢ়া ধৰি বাকী সব বাদ দিব লাগে আমি বাকী সব কৰি উঠি অসমা সময় হৈ গ'লে আমি পঢ়ো সেই মানুহজনে জীৱনত চাবি বিচাৰি পাবনে ঘৰৰ
নাপায়। গতিকে তোমালোকে সেই আৰামত বিচাৰিলে ভৱিষ্যতৰ সফলতাৰ চাবিকাঠি বিচাৰি নোপোৱা, এইটো তোমালোকে লিখি লোৱা। সেইকাৰণে তোমালোকে আগবাঢ়ি যোৱা। মই ভাবো কষ্ট কৰিব, চেক্ৰিফাইচ কৰিব লাগিব। ৰাম কোন আছিল? ৰাম ৰাজকুমাৰ ৰাম। কোন ৰাম? অযোধ্যা। অযোধ্যাৰ ৰাজকুমাৰ আছিল। কোনে চিনি পালে হয়? লাখ লাখ ৰাজকুমাৰ আছে। ৰামৰ গুৰুত্বই নাথাকিল হয় পৃথিৱীত। ৰামে